নমস্কার জানিছো মোৰ ইউটিউব চেনেল কবিতাৰ ঘৰলৈ। আজি মই প্ৰবীণ কবি হযরত আলীয়ে লিখা উজ্জ্বল বালিৰ মিনতি কবিতাটো আবৃত্তি কৰিবলৈ ওলাইছো। কবিতাৰ শিৰোনাম হ'ল উজ্জ্বল বালিৰ মিনতি। আৰম্ভ কৰিলো। উজ্জ্বলময় তীক্ষ্ণময় প্ৰখৰময় ব্ৰহ্মপুত্ৰৰ হ্ৰদত জাম ঢৌ তুলি আকাশৰ তৰাময় নদীৰ বালি হৈ উৰি যাম বতাহৰ ৰেণুত সাগৰৰ তীৰত ধেনুকা ৰাখি ভৰি দিম চিহ্ন ৰাখিম মোৰ গানে জয় কৰিব বৃক্ষৰ ইতিহাস উজ্জ্বল বালিৰ মিনতি মই দুখীয়া কংগাল মুছলিম হিন্দু সকলো ধৰ্ম মোৰ বুকবাদী দিম হানি হবলৈ নিদিম নক্ষত্ৰ আলোবিলাম হিংসা নকৰিম শেষ হয় নহব ৰাত্ৰি মই হম আলোক যাত্ৰী পূৰ্বাঞ্চল নীলাচলত মই নবীন অগ্নিময় হাতীবটিৰ বাটেদি হাত ধনি নক্ষত্ৰ আলহী হৈ মই নীল নদীৰ পাৰেদি আগুৱাই যাওঁ অসম মাতৃভূমি মাতৃৰ ঘৰত জন্ম লৈ জন্ম মৃত্যু অতিক্ৰম কৰি বলীন হয় ইয়াতে মই বিজ্ঞানী মই অভিনেতা মই অভিনেত্ৰী মই কাৰিকৰ উপজাই পেলাম আনন্দৰ বজাৰ উজ্জ্বল বালিৰ মিনতি ত্ৰিভুৱনত দীপ্তিমান হয় ক্ৰমে ক্ৰমে উদ্ভাসি উঠিম আল্লাহ রাসূলৰ নাম লয় কিৰণ ৰাশিক বেদিম মোৰ হাদিসৰ কথা মনত পৰিলে মনত পৰি যায় ছোৱালী বন্ধুৰ কথা যেন হদেশ কৰে মোৰ আপনজন হদেশতে জন্ম মোৰ অন্য দেশত দেখিলো ঘৰ দুখৰ কালিমা কান্ধত লৈ হাহাকাৰ কৰি কওঁ বিশ্ব নাগৰিক মই অভিমানী তথাপি মই বিশ্বৰ এটুকুৰা বালি মই হৃদয় মই সুন্দৰ নানা দেশ নানা মহাদেশ ঘূৰি ঘূৰি মই জ্ঞানৰ কপল আনিম মনা ভৰাই ভৰাই জ্বলাইতাম বিশ্ব শিখৰ বিজয়ী হব প্ৰথম বিশ্বৰ পাহাৰে ভয়ে ভয়ে বিহুতে নাচিম মই একাকাৰ হয় ধন্যবাদ। মই মাজহাৰুল ইছলাম কবিতাৰ পৰা ঘৰৰ পৰা কৈছো। যদি মোৰ ইউটিউব চেনেল কবিতাৰ ঘৰ আপোনালোকে এতিয়াও সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব বটনটো সক্ৰিয় কৰক আৰু তাৰ লগতে থকা টুলুঙাটো বজাই দিব।